নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অসম চৰকাৰৰ চাকৰি স্বাস্থ্য বিভাগ অসমৰ ফালৰ পৰা পুনৰ নতুনকৈ গ্ৰেড 3 পদ মুকলি কৰিলে প্ৰায় 1138টা তো কি পদ মুকলি কৰিলে ভিডিওটোত আমি সবিশেষ সকলোখিনি আলোচনা কৰিম গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব তো বন্ধুসকল এইখন হৈছে অফিচিয়েলি এডভাৰটাইজখন তো এই পদখিনি আছিল নেশ্যনেল হেল্থ মিছন অৰ্থাৎ NHMৰ ফালৰ পৰা তো ইয়াতে আপোনালোকৰ ANMৰ পদ মুকলি কৰিছে তো ইয়াতে প্ৰায় 1138টা পদ মুকলি কৰিছে ANMৰ আৰু কোৱালিফিকেশ্যন বিচাৰিছে ANM নাৰ্ছিং কোৰ্স পাস কৰা হ'ব লাগিব আপোনালোকে আৰু যেটো আপোনালোকৰ দৰমহা 18000 ইয়াতে দিয়া আছে আৰু ইয়াতে আপোনালোকৰ ক্যাটেগৰি ওয়াইজ পোষ্টখিনি দিয়া আছে আপোনালোকে এইখিনি চাই লব আৰু বয়সৰ সময়সীমাখিনি ধৰি দিছে যিখিনি ওপেন ক্যাটেগৰি ইউ আৰ তো তেওঁলোকৰ 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব আৰু যিখিনি OBC MOBC ক্যান্ডিডেট তেওঁলোকৰ কাৰণে 3 বছৰ অৰ্থাৎ 43 বছৰ বয়সলৈকে ধৰি দিছে ST SC STHৰ কাৰণে 45 বছৰ বয়সলৈকে দিছে PWDৰ ক্ষেত্ৰত 50 বছৰ অৰ্থাৎ 10 বছৰ ইয়াতে ৰিলেক্সেশন দি দিছে তো ইয়াতে আপোনালোকৰ জোন ওয়াইজ আপোনালোকৰ দিয়া আছে আৰু ইয়াতে আবেদন কৰোতে কোনো ধৰণৰ আপোনালোকে এপ্লিকেশন ফিজ দিব নালাগে আৰু যেটো সিলেকশন প্ৰসেস হেতু আপোনালোকক অফিচিয়েল ওয়েবসাইট যোগে জনোৱা হ'ব যেটো NHMৰ অফিচিয়েল ওয়েবসাইট তো ইয়াতে আপোনালোকে ওয়েবসাইটটো চাব পাৰে nhm.assam.gov.in তো এই অফিচিয়েল ওয়েবসাইট যোগে আপোনালোকে চাব পাৰিব আৰু ইয়াৰে যেটো অনলাইন প্ৰক্ৰিয়া হেতু আৰম্ভ হৈছে 16 জুলাই 2025 ৰ পৰা আৰু লাষ্ট ডেটটো ৰাখিছে 31 জুলাই 2025 ঠিক আছে আৰু আপোনালোকৰ হাতত মাত্ৰ 4 দিন মান সময় বাকি আছে তো আপোনালোকে যি সকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে ফুল এডভাৰটাইজমেন্টখন এবাৰ ভালদৰে পঢ়ি চাব আৰু আপোনালোকে আবেদন কৰিব পাৰিব অনলাইন যোগে তো বন্ধুসকল এইখিনি আছিল ভিডিওটো আপোনালোকক দিবৰ বাবে আৰু এনেকুৱা ধৰণৰ ভিডিওখিনি পোৱাৰ বাবে আপোনালোকে আমাৰ এই চেনেলৰ লগত জড়িত হৈ থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ আমাৰ এই চেনেলৰ মাধ্যমেৰে আপোনালোকে কিবা নহয় কিবা আপডেট পাই থাকিব তো ভিডিওটো এইখিনিতে সামৰিছো ধন্যবাদ